আছিলে তেখেত ইয়াত আছে নেকি বাৰু? তেখেতে চকুৰে দেখা নাপায়, আছিলে নেকি তেখেতে? অঁ ঠিক আছে, আপুনি বহক। মানে আপুনি দেৰি হৈছে নেকি? প্লিজ। কেনেকুৱা, ভালে আছে? ভালে আছে? নিশ্চয় নিশ্চয়। আবেলি 5 বজাৰ পৰা অপেক্ষা কৰি আছোঁ। মই আপোনাৰ পৰা বেছি সময় ল'ব বিচৰা নাই, কাৰণ আপোনাক যি গতিকে তেওঁলোকে নিমন্ত্ৰণ কৰি আনিছে। মই মাথো ভক্তিমূলক গীত গাওঁ। সৰুৰ পৰা আমাক নিউজ লাইফে দৰং জিলাৰ পৰা প্ৰথম স্থান দিছিলে নীপ কুমাৰ বৰুৱাই। সেয়েহে আপোনাৰ পৰা মাত্ৰ 10 মিনিট সময় ল'ব বিচাৰিছোঁ, মাত্ৰ 2টি গীত গাবৰ কাৰণে। 2টি ল'ৰা ছোৱালী আছে, আপোনালোকৰ একাজলি মৰম বুটলি যাতে ল'ৰা ছোৱালী 2টি মানুহ কৰিব পাৰোঁ। নিচেই ওচৰতে ঘৰ দেওমৰ্ণৈ। মই যদি আপুনি সুবিধা দিয়ে এটি লোকগীত আৰু এটি জিকিৰ গাম। নাই, এইটো বাৰু হ'ব। আপুনি মোক মাজে মাজে ফোন কৰে। আপুনি মনটোৱালি মোৰ ঘৰলৈ যোৱা গম পায়, তাৰপিছৰ পৰা আপুনি মোক ফোন কৰা হ'ল। ডিষ্টাৰ্ব দিওঁ আপোনাক মাজে মাজে কেতিয়াবা মনত পৰিলে। নাই, আপুনি ডিষ্টাৰ্ব নকৰে মোক, মানে ভাল লাগে আপুনি ফোন কৰে যে। 2 নম্বৰ কথা কি যে আপুনি আজি ইয়াত 5টা বজাৰ পৰা ইয়াত আহি ৰৈ থকা বুলি গম পাই মোৰ সঁচাকৈ অকণমান বেয়া লাগিছে কথা এইটোৱে। গতিকে ঠিক আছে, আপুনি বহু আশাৰে ৰৈ আছে কিবা এটা গাম বুলি, আৰু কাৰ লগত? ভৱেশ দাৰ লগত। ঠিক আছে, যাৰ গা বজাই দিয়ক। আৰু এইখিনিতে মই আপোনাক কি দিম, এই সমিতিৰ তৰফৰ পৰা মই এখন গামোচাৰে আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি কিবা এটা গাব নহয় জানো? হয় নিশ্চয়। মই খুব চুটিকৈ মাত্ৰ 2টি গীতে গাম। গাবলৈ বহুত মন আছে, কিন্তু আপোনাক যি গতিকে নিমন্ত্ৰণ কৰি আনিছে, এটি ঈদ উৎসৱৰ লগত সংগতি ৰাখি এটি জিকিৰ গাম, এটি ৰামেশ্বৰ পাঠকৰ লোকগীত। মই 2টা গীতে গাম। মই বহুত আশাৰে ৰৈ আছোঁ। ঠিক আছে, আপুনি ভালদৰে গাওক, আৰু আপোনাৰ লগত মই আছোঁ। মাইক্ৰফোনটো আপোনাৰ হাতত দিছোঁ, মই আপোনাৰ লগতে আছোঁ। নিশ্চয় আজি ভৱেশ দাৰ মঞ্চত 2টি গীত পৰিৱেশন কৰিব ওলাইছোঁ। দৃষ্টিহীন মানুহ কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে মোক শুধৰাই দিব। মই কোনো অৰ্থ নাজানো। পোনপ্ৰথমে এটি ঈদ উৎসৱৰ লগত সংগতি ৰাখি এটি জিকিৰ সুৰীয়া জাৰি এটি পৰিৱেশন কৰিব ওলাইছোঁ। কোনদিনা যাবি বাচা এটি জনপ্ৰিয় গীত। কোনদিনা যাবি বাচা কোনে লৈ যায়, আগ্ৰাহী লাহি বাচাৰ জানটো লৈ যায়। ঘরেরই মাটির ঘর হই
দেখিছে সঁচাকৈ আপোনাৰ মই ফোনত যেতিয়া কথা পাতে আপুনি মোৰ ওচৰত মানে মোৰ কাণত পৰে আপোনাৰ শব্দটো মই তেতিয়াই গম পাইছোঁ যে এখেতৰ কিবা এটা আছে সঁচাকৈ মই এখেতে কেতিয়াও কোৱা নাই যে গীত গাই বুলি জাষ্ট মোক লগ কৰিব লাগে এখেতে মানে আজি এবছৰৰ পৰা ভৱেশ দা আপোনাৰ ঘৰলৈ মই যাম এইবাৰ মনটোৱালি অহা গম পাইছে হয়নে হয় আপুনি মোক ফোন কৰি থাকে মাজে মাজে নিশ্চয় মনটোৱালীক যেনেকৈ আপুনি মৰম কৰি নিজৰ ঘৰত আপুনি এখন প্লেটফৰ্ম দিছে আপুনি তাক ঠিক তেনেকৈ মনটোৱালীৰ নিচিনা এজন ময়ো ব্লাইণ্ড ময়ো খুজি মাগি খাওঁ দুটি ল'ৰা ছোৱালী আছে মনটোৱালীক যেনেকৈ মৰম কৰিছে আপোনাৰ পৰা ঠিক মনটোৱালীৰ দৰে ময়ো যাতে কিঞ্চিত হ'লেও মৰম পাওঁ মই তাকে আশা কৰি ইমান দিনে বাট চাই আছিলোঁ আৰু এইটো আজিৰ পৰা আপোনাৰ এইখিনি হ'ল বুলি ভাবক আপুনি কাৰণ এইটো গোটেই আমাৰ অসমে গম পাব এতিয়া কাৰণ এইটো আমাৰ যে ভিডিঅ' হৈ আছে ফটো হৈ আছে আপোনালোকে নাভাবিব আমি ধেমালিতে কৰি থব বুলি আমাৰ এই অনুষ্ঠানটো আজি নহয় কালি পৰহিৰ পৰা গোটেই অসমতে বিয়পি পৰে গোটেই ভিডিঅ' হওক ফটো হওক গতিকে এখেতৰ মনৰ যিখিনি আশা আছিলে গোটেই পূৰাব নোৱাৰিলেও মই অকণমান হ'লেও চেষ্টা কৰিম আজিৰ পৰা আৰু এটা গীত গাব নহয় জানো ৰাইজৰ ফালৰ পৰা দিছে থেংক ইউ এই ৰাইজৰ ফালৰ পৰা আপোনাক এটা কিবা এটা আগবঢ়াইছে আপুনি ধুনীয়াকৈ থকচোন ঠিক আছে মোৰ ফালৰ পৰাতো দিমেই আপোনাক সেইটো টেনশ্যন নল'ব ঠিক আছে আপোনাৰ নেক্সট চংটো এবাৰ শুন এতিয়া এটি ৰামেশ্বৰ পাঠকৰ কামৰূপী লোকগীত 2010 চনৰ 3 ডিচেম্বৰ তাৰিখে ৰামেশ্বৰ পাঠক আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গৈছে তেখেতৰ আত্মাৰ চিৰশান্তি লাভ কৰি এটি তেখেতৰে গীত পৰিৱেশন কৰিছোঁ এই দেহৰ ভৰসা নাই মোৰ হৰিহে এই দেহৰ ভৰসা সূৰ্য ডুবিব এন্ধাৰ নামিব নাপাব মাতো দুনাই এই দেহৰ ভৰসা নাই মোৰ হৰিহে এই দেহৰ ভৰসা I'm
হৰি কচুৰ পাতত পানী কমে কৰিলে পাবলৈ নাই কৰিলে পাবলৈ নাই মৰণ কালত দিবই কৰে জানি মৰণ কালত দিবই কৰে জানি কৰি দেৱাকো জানাই Oh